প্ৰিয় বন্ধুসকল এছপি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আজি এটা ধুনীয়া ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম দেই। বতৰৰ ফল আনাৰসৰ লগত ভকুৱা মাছৰ এখন ধুনীয়া আঞ্জা। আজি আমাৰ ইয়াত বতৰটো ইমান এটা ভাল নহয়। ৰাতিপুৱাৰ পৰাই কিনকিনীয়া বৰষুণ এজাক আহি আছে। এয়া আমাৰ ফ্লেটৰ পাছফালে সেইজোপা আমৰ গছ দেখিছেনে? বহুত আম লাগি আছে, কিন্তু পাৰিহে খাব নোৱাৰি। বহুত ওখ গছজোপা। আৰু আমাৰ এইটো কেণ্ডি মোৰ পিছে পিছে একেৰাহে যোনফালে যাওঁ সি তাতেই গৈ ওলাবগে। এই টিকলিজনী আমাৰ হেপী অকণমান ডাঙৰ হৈছে, মাত মাতিবও পৰা হৈছে, দুটা এটা কথা পাতে, মিঠু মিঠু বুলি কয়। এতিয়া মই আঞ্জাখন বনাবলৈ লৈছোঁ। তাৰ কাৰণে আমাক এটা লাগিব আনাৰস, আৰু মোৰ ওচৰত আছিলে ভকুৱা মাছ। যিকোনো মাছটো ব্যৱহাৰ কৰিব পাৰি, ডাঙৰ মাছ হ'লে ভাল লাগে আৰু খাবলৈ। পিঁয়াজ, আদা নহৰু, তাৰপিছতে তেজপাত আৰু কালজিৰা, আটাইখিনি মই ধুনীয়াকৈ ৰেডি কৰি লওঁ দেই। এতিয়া এটা মিক্সি জাৰত এটা মধ্যম আকাৰৰ পিঁয়াজ, নহৰু, আদা দি পিনে মই পেষ্ট কৰি ল'ম। মাছ কেইডোখৰ ফ্ৰাই কৰি ল'লোঁ। এতিয়া কাটি থোৱা আনাৰস কেইটুকুৰা মই মিক্সিত দি ইয়াৰো এটা পেষ্ট বনাই ল'ম। মাছ কেইটুকুৰা হাফ ফ্ৰাই কৰি মই টুকি থলোঁ। গেছৰ এতিয়া জুইটো অকণমান কমাই লৈ তাতে কেইটুকুৰামান আনাৰস দীঘলে দীঘলে কাটি লৈছিলোঁ, সেই আনাৰস কেইটুকুৰা ফ্ৰাই কৰি ল'ম। বেছিকৈ ভাজিব নালাগে, অকল আনাৰস কেইটুকুৰাৰ কেঁচা ভাৱটো অকণমান গ'লেই হ'ল আৰু। এতিয়া সেই তেলতে মই ফোৰণৰ কাৰণে তেজপাত আৰু কালজিৰা অকণমান দি দিছোঁ, আৰু লগতে কটা পিঁয়াজ দি আটাইখিনি ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি এতিয়া পেষ্ট কৰি থোৱা আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ। এইখিনি আকৌ ধুনীয়াকৈ তেলত ভাজি ল'ব লাগিব। যেতিয়ালৈকে তেলটো এৰাই নিদিয়ে তেতিয়ালৈকে ভাজিয়ে থাকিব লাগিব।
পেষ্টটো ধুনীয়াকৈ ভাজি লৈ এতিয়া তাতে মই অলপমান মছলা ব্যৱহাৰ কৰিছোঁ। মছলাত মই দিছোঁ অকণমান ধনিয়া, তাৰপিছতে জিৰা আৰু হালধি গুড়ি। এতিয়া এইখিনি দি অকণমান পানী দি লৰাই আকৌ ভালদৰে ভাজি ল'ম। মছলাখিনি ভাজি হৈ গ'ল। এতিয়া তাতে মই আনাৰসৰ পেষ্টটো ঢালি দিম। এতিয়া ধুনীয়াকৈ লৰাই কম জুইত বনাই থাকিব লাগিব। এতিয়া এইখিনিতে ভাজি হোৱাৰ পিছত অকণমান পানী দি, বেছি পানী দিব নালাগে, অলপমান পানী দিলেও হয়। পানী দি ধুনীয়াকৈ লৰাই তাত সোৱাদ অনুসৰি নিমখ দি দিলোঁ। এটা হাতে কেমেৰা ধৰি ধৰি এটা হাতে ৰেকৰ্ডিং কৰি বনাই থকা কিন্তু বৰ কষ্ট দেই। এতিয়া ফ্ৰাই কৰি থোৱা মাছ কেইটুকুৰা তাতে দি দিম। মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ভিডিঅ' বনাবলৈ উৎসাহ যোগাই যাব দেই। এয়া দেখিছেনে খুব ধুনীয়াকৈ উতল আহিছে। এতিয়া তাতে কেঁচা জলকীয়া ফালি লৈ যিমান জ্বলা খায় সিমান অনুসাৰে দি দিব পাৰে আৰু। মই 4টা দিছোঁ, যিহেতু আজিকালি জলকীয়াবোৰ কিবা জ্বলাই নাথাকে। আৰু এয়া বৰ ধুনীয়াকৈ উতলিছে। এতিয়া তাতে কাটি থোৱা মই মান ধনিয়া অকণমান দি দিলোঁ। আৰু ফ্ৰাই কৰি থোৱা আনাৰসৰ টুকুৰাকেইটা এতিয়া দি একেবাৰে কম জুইত 2-3 মিনিটমান ৰাখি মই গেছটো অফ কৰিম। আৰু এয়া আনাৰসৰ লগত বাহু মাছৰ এখন ধুনীয়া সুস্বাদু ব্যঞ্জন ৰেডি হৈ গ'ল। এতিয়া খোৱাৰ মজা লওঁ দেই। আপোনালোকেও বনাই খাবচোন এনেকৈ, খুব টেষ্টি হয় খাবলৈ। আজিলৈ আহোঁ, ধন্যবাদ।